Omelette is heaven. Wholesome food. What's up? নমস্কাৰ মই নয়ন্তৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ এটা নতুন ভিডিঅ'লৈ আজি হৈছে গৰু বিহু ঘৰৰ কাম বন কৰি আজৰি হৈছো আৰু ইয়া আমি মাহ হালধি পিচি আমি নহয় আসলে মই পিচি ৰেডি কৰি লৈছো গা ধুবৰ বাবে মাহ হালধিৰে গা ধুলে আসলতে স্কিনৰ যিবোৰ প্ৰবলেম থাকে এইবোৰ নহয় বুলি কয় আৰু এইখিনি সন্ধিয়া জাক দিবলৈ ৰেডি কৰি থৈছো আৰু আমাৰ মহাপুৰুষে কিনি আনিছে আমলৈটো পাৰিয়া আমলৈ টুপ নাই এইবোৰ পৰুৱাগালহে আছে পৰুৱাহে কিনি আনিছে আজি আমি পৰুৱাকে খাম আৰু দেই দুপৰীয়ালে এতিয়া মই গা পা ধুই আহিলোঁ গৰু ধুবলৈ নাই একো গৰু ছাগলী ধুবলৈ নাই সেইকাৰণে আমি দুটাই ধুই লৈছোঁ আৰু গা নুধুৱে নি মই লেটাৰ yes I met this go dancer এনেও এইবোৰ হালধি লগাইছিলে বাৰু মুখত মাহ হালধিটো লগালে কেনেকুৱা লাগিছে জানা বিয়াৰ দিনাখন যে গা চা ধুৱাই দিয়ে তেনেকুৱা ফিল হয় বছৰত এবাৰ আমাৰ এতিয়া বিহু আমি কিনা বস্তুৰে কৰিম এইটো নাৰিকল লাৰু আৰু এইটো আছে ঘিলা পিঠা লাষ্ট টাইম মাঘ বিহুত যে আনিছিলোঁ এইটো মধুজা এইটো আনিছে আপোনাৰ মহামায়া হোটেলৰ পৰা ভাল হয় খাবলৈ আৰু তিলপিঠা নাৰিকল পিঠা একো নাপালে চব শেষ হৈ গ'ল বোলে গধূলি এপাক ওলাই যাব আৰু পায় নেকি চুইং চাপৰিটো এখন বহাগী মেলা নেকি হৈছে যদি সেইখন আছে তাত পাব আচলতে কি হ'ল মোৰ মিক্সিটো বেয়া হৈ আছে আৰু সেইটো ঠিক কৰিবলৈ দুদিন লৈ গ'ল কিন্তু য'ত ঠিক কৰিব দিছে এঠাইত ঠিক নহয় বুলি ক'লে আৰু এঠাইত ঠিক দিবলৈ কৈছে মই চিনি পাওঁ দোকানখন কিন্তু তাত যাবলৈহে হোৱা নাই আৰু মানে ইমানেই বৰষুণ দি আছে আজিও পেনপেনীয়া বৰষুণ ৰাতিপুৱাৰ পৰা এওঁ যেনে তেনে তিতিপুৰি গৈ বজাৰখিনি কৰি আনিলেগৈ আৰু তেনেকুৱা নিচিনা গতিকে এতিয়া আবেলি ওলাই যাব যদি পিঠা পায় আনিব আৰু নেপালে উপায় নাই আৰু কাৰণ নিজে কিনাতকৈ অৱশ্যে নিজে বনোৱাৰ আমেজটো বেলেগ আচলতে যিকোনো বস্তুৰে নিজে কৰি খোৱাৰ আমেজটো বেলেগ মই আগতে যোৱাবাৰো বনাইছিলোঁ মাহঁতৰ ঘৰত আছিলোঁ যোৱাবাৰ তেতিয়া মই বনাইছিলোঁ পিঠা কিন্তু এইবাৰ মিক্সিটো বেয়া আৰু উৰালত মৰা অভ্যাস আচলতে সঁচা কথা ক'ব গ'লে একেবাৰে নাইকিয়া হৈ গৈছে যোৱাবাৰ লগ লাগি কৰিছিলোঁ কাৰণে পাৰিছিলোঁ কৰিবলৈ এইবাৰো চাগে মন কৰা হ'লে পাৰিলোহেঁতেন কিন্তু বতৰটো সেমেকা যে কিবা ইমান এটা কৰিবলৈ সেইকাৰণে ইচ্ছা নগ'ল তাৰমানে তেনেকুৱা নিচিনা সেইকাৰণে এবাৰ কিনা পিঠাৰে চলাই দিছোঁ আৰু যদিহে পাই যাওঁ দোকানত ইয়াৰে যে এক চিকুটো পেলাব নোৱাৰি দেই বহুত দাম দি কিনি অনা বস্তু হয় এটা দানাও পেলাব দিব নহ'ব নষ্ট কৰিবলৈ নহ'ব পৰুৱাই বেছিকৈ আছে ইয়াত টোপবোৰতকৈ এইখিনি এতিয়া মই ভালকৈ ধুই লওঁ ৰ'ব দেই 150 টকা দি কিনে আনিছিলে ইমানকণ তাৰে ধুওঁতে ইমানকণ ৰৈছেগৈ এতিয়া চাব মই দেখাইছোঁ আপোনালোকক এনেই ইমান কম আছে তাকো এটা ফুটি কিনে ইয়াতে পৰিলেগৈ এটা ৱেষ্ট হৈ গ'ল দানা এটা ৱেষ্ট হৈ গ'ল ইমান দাম দি কিনে আনিছে তাকো কেৰাহীত ফুটি পিনে গোটেই চিটিকি পিনে য'ত ত'ত পৰি গৈছেগৈ আৰু আচলতে কণীৰ লগত ভাজিব লাগে কিন্তু আজি বৃহস্পতিবাৰে কণী খাব নোৱাৰোঁ সেইকাৰণে মই পিঁয়াজ সৰহকৈ দি আৰু কেঁচা জলকীয়া এটা একদম পূৰা কাটি দি পেলাই তেনেকেই ভাজি দিছোঁ আজি এতিয়া এইখিনি হ'লে আৰু ভাতকেইটা খাই ল'ম আৰু ভাতকেইটা খাই তাৰপিছত এপাক বজাৰলৈ যাম বুলি ভাবিছোঁ যদিহে বতৰটো ভাল কৰাটো আশা নাই বাৰু যদিহে বৰষুণ নিদিয়ে চাই লওঁ কি হয় ভাতকেইটা খাই লওঁ তেনেহ'লে দেই কেনেকৈ খাই কাঢ়ি চাওক এইয়া ৰাম ৰাম কেনেকুৱা লাগিলে সেই খাই কেনেকুৱা লাগিলে Omelette is heaven. Wholesome food. What's up? এইটো মানে বেছি হৈ গ'ল এনেকৈ উগাৰ নামাৰে আৰু সুখৰ উগাৰো আছে দুখৰ উগাৰো আছে আৰু বোলে ডাইলগ শেষে নহ'ল বোলে মোৰ বোলে ডাইলগ শেষে নহ'ল তুমি ফোন দূৰত আহিলা যে মোৰ বোলে ডাইলগ শেষে নহ'ল তুমি কিয় ফোন দূৰত আহিলা বুলি কৈছে কি হ'ব আৰু সদায় বজাৰ কৰিব গ'লে বেছি আজিকালি বজাৰ ঘূৰি নাথাকোঁ লিমিটেড যিখিনি বস্তু আনিবলৈ আছে সেইখিনিয়ে আনোগৈ কাৰণ বজাৰ ঘূৰি থাকিলে বহুত সময় নষ্ট হয় নিচিনা লাগে কিন্তু এনেই লগত গ'লে ঘূৰি ভাল লাগে আৰু মতা মানুহৰ লগততো আৰু যাবলৈ নাপায় মোৰ এই তিল এটা আছে দেখিছেনে আপোনালোকে এই দেখিছে
তিলটো নোলায়, সেইকাৰণে মই ভাবিছোঁ তিলটো এনেকৈ ৰুকি উলিয়াই দিম। অকণমান ওলাবলৈ আছে, অলপ ডাঠকৈ ওলাই দেখিবলৈ ধুনীয়া লাগিব তেতিয়া, হয় নাই? নোলায় কিন্তু, সেইকাৰণে মই কি কৰোঁ এনেকৈ ৰুকি থওঁ। ওলাই বা নাই নোলায়। আজি কিন্তু ভিডিঅ'টো ধৰা পৰিছে। মা মোৰ তিল আছে। ভাত পানী খালোঁ, খাই উঠি জিৰোৱা নাই আৰু বৰষুণ যাক এৰা নিচিনা দেখিছোঁ, চিধা ওলাই লৈছোঁ। এতিয়া এপাক যাওঁ বজাৰলৈ মানে কি সৰু সুৰা কৈছিলোঁ অথনি পিঠা আনিবলৈ আছিলে আৰু কেইটামান বস্তু আছে, আৰু মানে কাপোৰ চাওঁগৈ কম ৰেঞ্জৰ ভিতৰত কিবা পাওঁ নেকি, কাৰণ বেছি দামী হ'লেতো এনেও নিদিয়ে বাৰু। আৰু যে পিঠা বিচাৰি এখন দোকানত পালে, দোকানখনৰ নামটো পাহৰি গ'লোঁ, নাটৰাজৰ গলিটোতে আছে। বজাৰলৈ যিটো গলিত যায় সেইডোখৰতে আছে, মানে ৰংঘৰ প্লাজাৰ মুখত নহয় ঠিক আৰু এই মুঠতে যিখন আমি বজাৰৰ ভিতৰলৈ সোমাই যাওঁ নাটৰাজৰ গলি দি গৈ, তাক বাওঁহাতলৈ দুখনত আছে। কেইখনকৈ আছে যদি পিঠা 1 2 3 4 5 6 7 8 9 10 10খনকৈ পিঠা আছে, 50 টকাকৈ লৈছে। পিঠাৰ চাইজ চব না আপুনি, ইয়াততো বহুত ডাঙৰেই দেখিছে, এটা আঙুলি সমান হ'ব চাগে আৰু দেই। চব মোৰ আঙুলিটোতকৈ অকণমানহে দীঘল, ইমান সৰু আৰু এইকেইটা কি আনিলে জানো এওঁ। মোৰ পাণ এখনো সোমাই আছে। এইকেইটা হৈছে মুড়ি লাড়ু। এয়া কি কৰিছে বাইদেউ? আৰু ধোৱা হোৱা নাই, ফফাই জ্বলি গৈছে। বেছি তেল দিলা আকৌ, নহ'লে যে গোটেই তিতা পাতখিনি নজ্বলিব। ধোৱা হ'ব ৰ'বা, ধোৱা হৈছে। আজি বাইদেউ বিচনী মাৰিব পাৰিব নেকি? হয় নি? নমৰীয়া থাকে। আহি গ'লোঁ বজাৰৰ পৰা, কিন্তু বজাৰত বহুত বেছি ভিৰ আছিলে, সেইকাৰণে মোবাইল উলিওৱা সম্ভৱ নাই মানে কি কিনকিনে মাজে মাজে বৰষুণ দি দিছে, আৰু সেইটো মই যদি মোবাইল ধৰি থাকোঁ, কোনোবাই যদি থাপ মাৰি মোবাইলটো লৈ যায়, মোৰ মেইন টেনশ্যন সেইটো। মোবাইলটোত গ'লেতো একদম মানে জিৱত যোৱাৰ নিচিনা লাগিব ন, ইনষ্টাগ্ৰামৰ ৰিলছৰ কথা আছে, ইউটিউবৰ ভিডিঅ'ৰ কথা আছে, সেইকাৰণে একো ভিডিঅ' চিডিঅ' কৰা নাই। আহি পালোঁ, মুখ হাত ধুলোঁ, কিন্তু কাপোৰ সলোৱা নাই। মই ভাবিছোঁ লগতে একেবাৰে আপোনালোকক দেখাই লওঁ কি কৰিলোঁ বজাৰ। আহক তেনেহ'লে। প্ৰথমতেই মই দেখাইছোঁ মেইন বস্তু, বিহু বুলি ক'লে হৈছে গামোচা। মোৰ ঘৰত গামোচা আছে নতুন, 2-3খনমান চাগে আছে নেকি, কাৰণ বিহু বহুত বছৰ, ছবছৰ পোৱাই নাই। যোৱা বছৰ আছিলোঁ যদিও এওঁ নাছিলে, গতিকে গামোচাৰ দৰকাৰ হ'ব পাৰে বুলি মই 2খনমান আনি থৈছোঁ। গৈছিলোঁৱে যিহেতু, ভলিউমটো কম ওলাব পাৰে, আপোনালোকে প্লিজ অকণমান এডজাষ্ট কৰি ল'ব। আৰু মই বহুত দূৰৰ পৰা কৈ আছোঁ যে এইটো কাৰণে, আৰু ইয়াতকৈ চিঞৰিব নোৱাৰোঁ কিন্তু মই, কাৰণ ইয়াতকৈ যদি মই আৰু চিঞৰোঁ নহয়, ওচৰ চুবুৰীয়াই গম পাই যাব, এই বিহু কাপোৰ বজাৰ কৰিলোঁ। তাৰপাছত আনিলোঁ মেখেলা চাদৰ এইযোৰ, আৰু খুলি দেখাইছোঁ। এখন হৈছে মেখেলা, কালাৰটো বহুত ধুনীয়া হয়, একদম ছফ্ট কালাৰ, আৰু এখন এনেকৈ সৰু সৰু বুটা বচা আছে। যিহেতু মই গিফ্ট দিবলৈ আনিছোঁ, গতিকে মই নিজৰ গাত এনেকৈ লৈ পিনে নেদেখাওঁ, গিফ্ট দিয়া বস্তু হয়, সেইকাৰণে মই এনেকৈয়ে দেখাই দিছোঁ। আৰু এইযোৰ লৈছোঁ মোৰ ভাই বোৱাৰীৰ কাৰণে, এইযোৰ লৈছোঁ মই মোৰ মাৰ কাৰণে। মেখেলা মানে এইখিনি তললৈ হ'ব, আচলতে মই ভুলকৈ দেখাইছোঁ, নেজানো ন, এনেকৈ কোনোদিন এইবোৰ কাপোৰ চাপোৰ এনেকৈ দেখাই পোৱা নাই। চাওক আৰু যেনেকৈ দেখাইছোঁ নিজে বুজি ল'ব আৰু দেই। বহুত ধুনীয়া কাপোৰযোৰ, নামঘৰ চামঘৰ গ'লে বিৰাট ধুনীয়া লাগিব, আমাৰ এযোৰ মানুহক পিন্ধিলেও ভাল লাগিব। ওচৰতে থাকোঁ যেতিয়া কেতিয়াবা মাৰ পৰা আনি মই পিন্ধিবও পাৰিম। আৰু এতিয়া দেখাইছোঁ মোৰ কাপোৰযোৰ, ময়ো একেই লৈছোঁ, এনেকুৱাই লৈছোঁ, একো বোলে। মোৰ কাপোৰযোৰ হৈছে এইযোৰ, ইয়াত আৰু অকণমান ডাৰ্ক নিচিনা দেখিছে কালাৰটো মোবাইলত,
এইযোৰ মই গাত লগাই দেখাব পাৰিম কাৰণ এইযোৰ মোৰ নিজৰ কাপোৰ প্ৰথমবাৰ বিহু বুলি মানুহজনে কাপোৰ এযোৰ দিছে কাৰণ বিহুত ইয়াত নাই থকা যিহেতু এবাৰ প্ৰথমবাৰ আছোঁ মই আৰু বিহু বুলি মই কাপোৰ এযোৰ পাইছোঁ এনেই কাপোৰ পাইছোঁ বাৰু কিন্তু বিহু বুলি পোৱা নাছিলোঁ মেখেলা চাদৰ মই আচলতে ল'লোঁ এই যিটো হোৱাইট কি বুলি কয় এইটো চিলভাৰ গুণাৰ কাম থকা মোৰ ওচৰত কাপোৰ নাই মোৰ ল'বলৈ মন আছিলে সেইকাৰণে ল'লোঁ বহুত ভাল লাগিছে ব্ৰাইট লাগিছে কাপোৰযোৰ আৰু ফটোত যে সাংঘাতিক ধুনীয়া লাগিছে আৰু চিম্পল হয় কাপোৰযোৰ কিন্তু ধুনীয়া আচলতে এতিয়া তাৰপিছত যেতিয়া মই ব্লাউজ চিলাম ধুনীয়াকৈ পিন্ধি পিনে দেখাম তেতিয়া আপোনালোকৰ আৰু ভাল লাগিব তেতিয়া মই আৰু এটা বস্তু দেখাওঁ দেই আপোনালোকক ৰ'ব এইটো আচলতে মই কেতিয়াবাই আনিলোঁ এমাহ মানে হ'ল নেকি অনা এইযোৰ হৈছে এইযোৰ ফ্লিপকাৰ্টৰ পৰা অনা কুৰ্তা ছেট আমব্ৰেলা কাটৰ আৰু ইয়াৰ যিটো পেণ্ট আছে এইটো ইলাষ্টিক আছে আৰু আপোনাৰ ইয়াত আছে পকেট এটা চাইডে আছে নেকি ৰ'ব মই দেখিছিলোঁ পকেট এটা চাইডে এখন পকেট আছে আৰু কাপোৰৰ কোৱালিটিটো বিৰাট ভাল হয় কি এইবোৰ যে আছে এইবোৰ কিন্তু প্ৰিণ্ট হয় এইবোৰ এমব্ৰইডাৰী নহয় এইবোৰ প্ৰিণ্ট হয় গতিকে এইটো ধোৱাৰ পিছত নাজানো কি হ'ব কিন্তু কালাৰটো বহুত ধুনীয়া হয় আৰু পেণ্টটো ষ্ট্ৰেইট পেণ্ট হয় বহুত বেছি প্লাজোৰ নিচিনা বহুত বহল নহয় ভাল এইটো আৰু ইয়াৰ লগত আহিছে এখন কটনৰ দুপাট্টা আচলতে কি জানে মোৰ ভাই বোৱাৰী এগৰাকীয়ে লৈছিলে এই কাপোৰযোৰ ফ্লিপকাৰ্টৰ পৰা মোৰ বহুত ভাল লাগিলে দেখি পিনে তাই ব্লেক লৈছে মই কৈছোঁ তেনেহ'লে ময়ো এযোৰ দি দিওঁ মোৰযোৰ 850 লৈছে মানে 850ত বহুত ধুনীয়া কাপোৰ এযোৰ পাইছোঁ মই পিন্ধি পিনে আপোনালোকক দেখাই আছোঁ হা ৰ'ব তাৰ আগতে মই এওঁলৈ এটা টি শ্বাৰ্ট আনিছোঁ এইটো দেখাইছোঁ এইটো ল'ৰাবোৰ ভাল ৰেডিমেড কিনি আনিব ধাম পিন্ধি দিব আমাৰ আকৌ মাইকী মানুহবোৰ মেখেলা চাদৰ আনি আকৌ চিলাব লাগিব তাৰপিছত পিন্ধিব পাৰিম আৰু এটা শ্বাৰ্ট ভাইটিৰ কাৰণে বছৰৰ বিহু আৰু বছৰত এবাৰে আহে আৰু বহাগ বিহু মানে আৰু প্ৰথমবাৰ আছোঁ যে ইয়াত ভাল লাগিছে কালাৰটো কিন্তু মজা আহিছে চুলি এনেকুৱা জধলি হৈছে না জধলি এই জধলি খালি মোৰ যে অকণমান ঢিলা হৈছে আৰু এখন হাত সোমাই যাব এখন মই অকণমান চিলাই ল'ব লাগিব এইযোৰ কাপোৰযোৰ আপোনালোকে ভিডিঅ'টো দেখিলে ইয়াতো বেলেগ এটা কালাৰ ওলাইছে সেইটো ৰুমতো বেলেগ এটা কালাৰ ওলাইছে কিন্তু আচল কালাৰটো মানে এইটো যিটো ওলাইছে নহয় এইটো অলপ এনেকুৱাই কিন্তু তাত বেছি বগা বগা উঠিছিলে ইয়াতকৈ অকণমান এইটো চাওক এইটো এতিয়া আচল কালাৰটো ওলাইছে ভাল লাগিছে কিন্তু মানে যেতিয়া আমি অনলাইন বস্তু এটা আনো মন পচন্দৰ হয় বহুত ভাল লাগে এতিয়া থ্ৰেডিঙো কৰি আহিলোঁ দেই মই দেখিছে নাই থ্ৰেডিং কৰি আহিলোঁ এটলিষ্ট থ্ৰেডিং কৰিলে অকণমান দেখিবলৈ ভাল লাগে বেলেগটো একো নকৰোঁৱে থ্ৰেডিং কৰিলে মুখখন চাফা লাগে আজি বহুত বেছি ভাগৰ লাগিছে দিনটো কিমান কাম বনৰ মাজেদি আৰু বহুত বস্তুটো মই শ্বুটিং কৰিবই নোৱাৰিলোঁ কাৰণ মই অকলে কেনেকৈ কৰিম বাৰু কোনো কৰি দিয়া মানুহ নাই ন তথাপিতো মানে সুযোগ বুজি অকণকৈ কৰোঁ আৰু তাৰপিছত আবেলি গ'লোঁ বজাৰত যি ভিৰ নহয় বাপৰে তাৰপিছত আহি আপোনালোকক দেখালোঁ কাপোৰ কানি আৰু এতিয়া মই মোৰ ব্লগটো সামৰিছোঁ একাপ চাহ খাওঁগৈ আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু এটা লাইক যদি ভাল লাগিছে মাৰি দিব তেতিয়া মই গম পাম যে আপোনালোকৰ ভাল লাগিছে আৰু মই অকণ উৎসাহ পাম আৰু কিবা এটা ভাল কৰিবৰ বাবে গতিকে আৰু যদি আৰু এইখিনিতে আৰু এটা কথা কৈ লওঁ এইখিনিতে যদি কোনোবা নতুন আহিছে তেওঁলোকে যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আজিলৈ মোৰ ব্লগটো ইমানতে সামৰিছোঁ আৰু এটা নতুন ব্লগ লৈ মই আহি আছোঁ আপোনালোকৰ মাজলৈ নয়নতৰা বাই